ছাত্ৰ-ছাত্ৰীসকল আমি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ তোমালোকৰ পাঠ্যপুথি ৰাজনৈতিক তত্ত্বৰ প্ৰথম অধ্যায় ৰাজনৈতিক তত্ত্ব এটি পৰিচয়ৰ ওপৰত আলোচনা কৰি আছিলোঁ আৰু এই পাঠটিৰে অন্তৰ্গত এটা অতি গুৰুত্বপূৰ্ণ টপিক আমি আলোচনা কৰি আছিলোঁ আৰু সেই টপিকটো হৈছে ৰাজনীতি বিজ্ঞানৰ সৈতে অন্যান্য সমাজ বিজ্ঞানৰ সম্বন্ধ আৰু আমি এই টপিকটোৰ মাজৰে ৰাজনীতি বিজ্ঞানৰ সৈতে অৰ্থনীতিৰ সম্বন্ধ ৰাজনীতি বিজ্ঞানৰ সৈতে সমাজশাস্ত্ৰৰ সম্বন্ধ এইবিলাক কথা আমি আলোচনা ইতিমধ্যে কৰিছোঁ আগৰ দুটা ভিডিঅ'ত আমি এই দুটা টপিক আলোচনা কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত আমি ৰাজনীতি বিজ্ঞানৰ সৈতে বুৰঞ্জীৰ সম্বন্ধ কেনেধৰণৰ সেই বিষয়ে আলোচনা কৰিম আমি যদি ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জীৰ এই দুটা বিষয়লৈ যাওঁ তেতিয়া আমি দেখিম যে দুয়োটা বিষয় হৈছে সমাজ বিজ্ঞানৰ দুটা গুৰুত্বপূৰ্ণ ভাগ আৰু এই দুয়োটা বিষয়ৰ মাজত এটা অতি ওচৰ সম্বন্ধ আছে চিলিয়ে এবাৰ কৈছিল অধ্যাপক জন চিলিয়ে এবাৰ কৈছিল যে ৰাজনীতি বিজ্ঞান বিনে বুৰঞ্জীৰ আলোচনা নিষ্ফল আৰু বুৰঞ্জীৰ বিনে ৰাজনীতি বিজ্ঞান ভিত্তিহীন হিষ্ট্ৰী উইদাউট পলিটিকেল সায়েন্স has no fruit and political science without history has no root বুলি তেওঁ উল্লেখ কৰিছিল অৰ্থাৎ এই বাক্যশাৰীৰ পৰাই আমি এটা কথা অনুধাৱন কৰিব পাৰোঁ যে ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জীৰ মাজত হিষ্ট্ৰীৰ মাজত ইতিহাসৰ মাজত এটা অতি ওচৰ সম্বন্ধ আছে আৰু সেই সম্বন্ধ আমি সহজতে নাই বুলি কৈ দিব নোৱাৰোঁ এটা অতি ওচৰ সম্বন্ধ আৰু দুইটা বিষয় আমি যদি এটা বিষয় আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে অন্যটো বিষয় তাৰ মাজত আহি পৰে এতিয়া আমি যদি চাওঁ তেতিয়া দেখিম যে কিছু কিছু ক্ষেত্ৰত ৰাজনীতি বিজ্ঞানে বুৰঞ্জীৰ আলোচনাত প্ৰভাৱ বিস্তাৰ কৰে আৰু কিছু কিছু ক্ষেত্ৰত বুৰঞ্জীয়ে ৰাজনীতি বিজ্ঞানৰ আলোচনাত প্ৰভাৱ বিস্তাৰ কৰে আমি এতিয়া প্ৰথমেই আমি চাই লওঁ যে কোনবিলাক বিষয়েৰে কোনবিলাক দিশেৰে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত বুৰঞ্জীয়ে প্ৰভাৱ বিস্তাৰ কৰিছে সেই বিষয়সমূহৰ আমি এটা আলোচনা আগবঢ়াওঁ বা এটা আলোচনা কৰোঁ যে কোনবিলাক দিশত ৰাজনীতি বিজ্ঞানৰ ওপৰত বুৰঞ্জীয়ে প্ৰভাৱ বিস্তাৰ কৰিছে বা কোন কোন ক্ষেত্ৰত ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিবলৈ যাওঁতে বুৰঞ্জীৰ প্ৰভাৱ লক্ষ্য কৰা যায় এতিয়া আমি প্ৰথমে যদি চাওঁ তেতিয়া দেখিম যে কিছুমান ৰাজনৈতিক ঘটনাৱলীৰ ক্ৰমবিৱৰ্তনৰ ধাৰা বুৰঞ্জীৰ পৰা সংগ্ৰহ কৰা হয় অতীতৰ ৰাজনৈতিক ঘটনা সম্বন্ধে ধাৰণা নাথাকিলে বৰ্তমানৰ ৰাজনৈতিক মতবাদৰ ভিত্তি দুৰ্বল হৈ পৰে এনে বহুতো ৰাজনৈতিক ঘটনাৱলী আছে সেই ঘটনাৱলীসমূহ আমি ভালধৰণে বুজিবলৈ হ'লে তাৰ ইতিহাস আমি খুচৰিব লাগে তাৰ বুৰঞ্জী আমি জানিব লাগিব আৰু সেই ৰাজনৈতিক ঘটনাৱলীৰ ওপৰত ভিত্তি কৰি যিসমূহ ৰাজনৈতিক মতবাদৰ সৃষ্টি হৈছে সেই মতবাদসমূহ আমি যদি সুদৃঢ় কৰিব বিচাৰোঁ তেতিয়াহ'লে সেই মতবাদসমূহ আমি যদি খুব দৃঢ়ভাৱে উপস্থাপন কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি সেই ৰাজনৈতিক ঘটনাটোৰ লগত জড়িত ইতিহাস তাৰ সেই ঘটনাটোৰ লগত জড়িত যি হিষ্ট্ৰী সেই হিষ্ট্ৰী আমি জনাটো অত্যন্ত প্ৰয়োজন হৈ পৰে দ্বিতীয়টো হৈছে আকৌ কোনো এটা ৰাজনৈতিক সমস্যা সমাধান কৰিবলৈ যাওঁতে সেই সমস্যাটোৰ অতীতৰ বিষয়ে জনাটো অত্যন্ত আৱশ্যক পৃথিৱীত বিভিন্ন ধৰণৰ ৰাজনৈতিক সমস্যা আছে আৰু সেই সমস্যাসমূহ যেতিয়া আমি সমাধান কৰিবলৈ যাওঁতে সেই সমস্যাটোৰ লগত জড়িত সেই সমস্যাটোৰ অতীতৰ বিষয়ে আমি ভাল ধৰণে জনাটো অত্যন্ত প্ৰয়োজন যদি আমি অতীতৰ বিষয়ে নাজানো তেতিয়াহ'লে সেই ৰাজনৈতিক সমস্যাটোৰ এটা শুদ্ধ সমাধান সূত্ৰ আমি উলিয়াব নোৱাৰিম তাৰপৰা বহুতো ৰাজনৈতিক তত্ত্ব বুৰঞ্জীৰ জ্ঞানৰ ভিত্তিত প্ৰতিষ্ঠিত হৈছে আমি যদি মাৰ্ক্সবাদৰ কথাই কওঁ বা অন্যান্য তেনেধৰণৰ মতবাদবিলাকৰ কথাই কওঁ তেতিয়া আমি দেখিম যে সেই ৰাজনৈতিক যিসমূহ মতবাদ সেই মতবাদটোৰ বহু ক্ষেত্ৰত সেই বুৰঞ্জীৰ গইনা লৈ ইতিহাসৰ গইনা লৈ সেই ৰাজনৈতিক মতবাদটো উত্থাপন কৰা হৈছে বা সেই ৰাজনৈতিক মতবাদটো গঢ় লৈ উঠিছে এনেধৰণে আমি যদি লক্ষ্য কৰোঁ তেতিয়া দেখিম যে বহু ক্ষেত্ৰত বুৰঞ্জীয়ে ৰাজনীতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে ৰাজনৈতিক সমস্যা এটা সমাধান কৰোঁতে বা ৰাজনৈতিক ঘটনা এটা ভাল ধৰণে আমি বুজি পাবলৈ হ'লে বা কোনো এটা ৰাজনৈতিক তত্ত্ব যেতিয়া বুজি পাব বিচাৰোঁ তেতিয়াও বহু সময়ত আমি বুৰঞ্জী অধ্যয়ন কৰাৰ প্ৰয়োজন আহি পৰে বা বুৰঞ্জীৰ জ্ঞানৰ আমাক প্ৰয়োজন হয় যি ধৰণে বুৰঞ্জী
ৰাজনীতিক বিজ্ঞানৰ অধ্যয়নৰ ক্ষেত্ৰত সহায় কৰে, ঠিক একেধৰণে ৰাজনীতি বিজ্ঞানেও বুৰঞ্জীৰ অধ্যয়নত সহায় কৰে। কি ধৰণে সহায় কৰে আমি যদি জানিব বিচাৰোঁ, তেতিয়া আমি দেখিম যে ৰাজনীতি বিজ্ঞানে বুৰঞ্জীৰ আলোচনাক পূৰ্ণতা প্ৰদান কৰে। ৰাজনীতিৰ জ্ঞান অবিহনে বুৰঞ্জীৰ আলোচনা সাৰ্থক হ'ব নোৱাৰে। আমি বুৰঞ্জীৰ যিসমূহ আলোচনা, সেই আলোচনাসমূহ আমি বিশ্লেষণ, সেই আলোচনাসমূহ আমি আগবঢ়াবলৈ যাওঁতে আমাৰ তাত কিছু ৰাজনৈতিক জ্ঞানৰ প্ৰয়োজন হয়। অৰ্থাৎ ৰাজনীতি বিজ্ঞানৰ যি জ্ঞান, সেই জ্ঞানে বুৰঞ্জীৰ আলোচনাক আমি ক'ব পাৰোঁ যে পূৰ্ণতা প্ৰদান কৰে। ৰাজনৈতিক ঘটনাৰ দ্বাৰা বুৰঞ্জী প্ৰভাৱিত হয়। যেতিয়া আমি বুৰঞ্জী অধ্যয়ন কৰোঁ বা আমি ইতিহাস অধ্যয়ন কৰি আমি দেখিম যে বহু সময়ত সেই ইতিহাসৰ এটা বৃহৎ অংশ ৰাজনৈতিক ঘটনাৱলীয়ে আগুৰি ৰাখিছে। এনে নহয় যে সমগ্ৰ বুৰঞ্জী ৰাজনৈতিক ঘটনাৱলীৰ কিছু সমষ্টি, এনে নহয়। কিন্তু আমি লক্ষ্য কৰিলে দেখিম যে বুৰঞ্জীৰ যিসমূহ আলোচনা, অতীতৰ বিভিন্ন ঘটনা পৰিঘটনাৰ যিসমূহ আলোচনা হয় বুৰঞ্জীত, সেই ঘটনা পৰিঘটনাসমূহ আলোচনাত আমি বহু সময়ত ৰাজনীতিয়ে সেই আলোচনাৰ এটা বৃহৎ অংশ আমি দখল কৰি থকা দেখিবলৈ পাওঁ। আমি এনেধৰণেও ক'ব পাৰোঁ যে বুৰঞ্জী হৈছে অতীতৰ ৰাজনীতি। বহুতে এনেধৰণৰ মতবাদ এটা আগবঢ়াব বিচাৰে এইটোৰ ওপৰত ভিত্তি কৰি, কিন্তু এইটো সম্পূৰ্ণ শুদ্ধ মতবাদ নহয়। কিন্তু বহুতে ক'ব বিচাৰে যে বুৰঞ্জী হৈছে অতীতৰ ৰাজনীতি। অৰ্থাৎ তেওঁলোকে এই মতবাদটোৰ পৰা এই যিটো সংজ্ঞা তেওঁলোকে আগবঢ়াব বিচাৰে, সেইটোৰ পৰা আমি এনেধৰণৰ এটা অনুধাৱন কৰিব পাৰোঁ যে বুৰঞ্জীৰ এটা বৃহৎ অংশ ৰাজনৈতিক ঘটনা প্ৰবাহে আগুৰি ৰাখিছে। আমি এতিয়া ঠিক যেনেধৰণে আমি জানিব পাৰিছোঁ যে ৰাজনীতি আৰু বুৰঞ্জীৰ মাজত এটা ওচৰ সম্বন্ধ আছে। বহু ক্ষেত্ৰত ৰাজনীতিয়ে বুৰঞ্জীক আৰু বুৰঞ্জীয়ে ৰাজনীতি বিজ্ঞানক প্ৰভাৱ বিস্তাৰ কৰিছে। আৰু ৰাজনীতি বিজ্ঞানৰ আমি কোনো এটা বিষয়ৰ পুংখানুপুংখ বিশ্লেষণ কৰিবলৈ হ'লে তাত ইতিহাসৰ কথা আহি পৰে বা বুৰঞ্জীৰ কথা আহি পৰে। ঠিক সেইধৰণে বুৰঞ্জীৰ কথা আমি ভাল ধৰণে বুজি পাবলৈ হ'লেও ৰাজনীতিৰ কথা আহি পৰে। সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে ৰাজনীতি আৰু বুৰঞ্জীৰ মাজত এটা ওতঃপ্ৰোত সম্বন্ধ আছে। কিন্তু দুয়োটাৰ মাজত ওতঃপ্ৰোত সম্বন্ধ থাকিলেও দুটা সম্পূৰ্ণৰূপে পৃথক বিষয়, দুটা একে বিষয় নহয়, দুটা সমাজ বিজ্ঞানৰ দুটা পৃথক ভাগ। ইহঁত দুটাৰ মাজত কিছু পাৰ্থক্য আছে। আৰু সেই পাৰ্থক্যৰ পৰা আমি এনেধৰণে ক'ব পাৰোঁ যে বুৰঞ্জীৰ কিছু অংশ অতীতৰ ৰাজনীতি বিজ্ঞান হ'লেও কিন্তু বুৰঞ্জী কেৱল অতীতৰ ৰাজনীতিয়ে নহয়। এইটো শুদ্ধ যে বুৰঞ্জীৰ এটা অংশ অতীতৰ ৰাজনীতি, কিন্তু এইটো কেতিয়াও শুদ্ধ বুলি আমি ক'ব নোৱাৰোঁ যে বুৰঞ্জীয়ে কেৱল অতীতৰ ৰাজনীতিয়েহে, ৰাজনৈতিক যিসমূহ কাম কাজ সেই কাম কাজসমূহৰহে আলোচনা কৰে। এই কথাষাৰ কেতিয়াও আমি শুদ্ধ বুলি ক'ব নোৱাৰোঁ। বুৰঞ্জীয়ে অতীতৰ ৰাজনৈতিক ঘটনা প্ৰবাহৰ উপৰিও সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক অন্যান্য বিভিন্ন দিশবিলাকো ই সাঙুৰি লয়। অৰ্থাৎ ই ৰাজনৈতিক ঘটনা প্ৰবাহৰ উপৰিও অন্যান্য যিসমূহ সমাজ ব্যৱস্থাটোৰ লগত জড়িত যিসমূহ ঘটনা পৰিঘটনা, এই ঘটনা পৰিঘটনাবিলাক বুৰঞ্জীৰ অন্তৰ্ভুক্ত হৈ পৰে। তাৰোপৰি বুৰঞ্জীয়ে কেৱল অতীতৰ লগতে জড়িত হৈ থাকে। ই অতীতৰ বিষয়ে আলোচনা কৰে, অতীতৰ ঘটনা পৰিঘটনাৰ বিষয়ে আলোচনা কৰে। কিন্তু ৰাজনীতি বিজ্ঞানে অতীতৰ ৰাজনৈতিক ঘটনা পৰিঘটনা লগতে বৰ্তমান আৰু ভৱিষ্যতে সেই ৰাজনৈতিক ঘটনা পৰিঘটনাবিলাক কেনেধৰণৰ হ'ব পাৰে সেই বিষয়েও ই আলোচনা আগবঢ়ায়। অৰ্থাৎ বুৰঞ্জী অতীতৰ লগত জড়িত, কিন্তু ৰাজনীতি বিজ্ঞান অতীত, বৰ্তমান আৰু ভৱিষ্যত। ৰাজনীতি বিজ্ঞানৰ যেতিয়া কোনো এটা বিষয়ৰ আমি সমস্যা এটা ৰাজনৈতিক বিশ্লেষণ আগবঢ়াবলৈ যোৱা যায়, তেতিয়া তাৰ অতীতৰ কথাও বিশ্লেষণ কৰিব লাগিব আৰু তাৰ বৰ্তমান পৰিস্থিতিৰ কথাও বিশ্লেষণ কৰিব লাগিব আৰু ভৱিষ্যতলৈ সি কেনেধৰণৰ এটা ৰূপ ল'ব পাৰে সেই বিষয়েও মানুহে বিশ্লেষণ আগবঢ়ায়। অৰ্থাৎ ৰাজনৈতিক ঘটনা পৰিঘটনাবিলাকৰ লগত অতীত, বৰ্তমান, ভৱিষ্যত তিনিওটা কথা জড়িত হৈ আছে ৰাজনীতি বিজ্ঞানৰ লগত, কিন্তু বুৰঞ্জীয়ে কেৱল অতীতৰ কথাখিনিহে আলোচনা কৰে। ঠিক আছে, দুইটা বিষয়ৰে আলোচনাৰ প্ৰকৃতি আৰু পদ্ধতি বেলেগ বেলেগ ধৰণৰ হয়। দুইটা বিষয়ৰে আলোচনাৰ প্ৰকৃতি আৰু পদ্ধতি একে নহয়, দুটা সম্পূৰ্ণ পৃথক আমি লক্ষ্য কৰোঁ। গতিকে এইখিনিৰ পৰা আমি ক'ব পাৰোঁ যে ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জীৰ মাজত যদিও এটা ওচৰ সম্বন্ধ আছে, তথাপিতো ইহঁতৰ মাজত কিছু পাৰ্থক্য আছে। এই দুয়োটাই হৈছে সমাজ বিজ্ঞানৰ দুটা পৃথক ভাগ। আমি এনেধৰণেই ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জীৰ মাজৰ যি সম্বন্ধ, সেই সম্বন্ধ আমি আলোচনা কৰিব পাৰোঁ। অৰ্থাৎ আমি ক'ব পাৰোঁ যে ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জীৰ মাজত কিছু ক্ষেত্ৰত ৰাজনীতি বিজ্ঞানে বুৰঞ্জীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, কিছু ক্ষেত্ৰত বুৰঞ্জীয়ে ৰাজনীতি বিজ্ঞানক কিছু আলোচনাৰ সমল আগবঢ়ায় আৰু
তাৰোপৰি কিন্তু দুইটা এনেধৰণে ইটোৱে সিটোৰ লগত জড়িত হৈ থাকিলেও কিন্তু দুয়োটাৰ মাজত কিছু পাৰ্থক্যও আছে। গতিকে আজি আমি এই ভিডিঅ'টোত ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জীৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰিলোঁ আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আমি ৰাজনীতি বিজ্ঞান আৰু আমি অন্যান্য সমাজ বিজ্ঞানৰ অন্য যিকেইটা ভাগ আছে সেই ভাগসমূহৰ বিষয়ে কিছু কথা আলোচনা কৰিম। ধন্যবাদ।